হেল্ল' বন্ধুসকল, বিকি ফাৰ্মিং চেনেললৈ স্বাগতম। তো বন্ধুসকল, মোৰ চেনেলটোৰ নামটো বাৰে বাৰে চেঞ্জ কৰি থকা হৈছে যদি এইটো নাম এতিয়া স্থায়ী হৈ থাকিব। তো আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম যে বতা চৰাই কি। একচুৱেলি বহুতে নাজানে বতা চৰাই মানে কি। তো বতা চৰাই হৈছে এবিধ চৰাইৰ দৰে আৰু প্ৰায়, কিন্তু ইমান ডাঙৰ নহয়। এইটো মেইনলি বাহিৰৰ পৰাই অহা, আমাৰ ইণ্ডিয়াত প্ৰথম হোৱা নাই। ইয়াৰে বহুকেইটা প্ৰজাতি আছে, যিকেইটাৰ ভিতৰত আমি যিটো জাপানীজ কইল বাৰ্ড বুলি কয়, জাপানীজ বতা চৰাই, তো ইয়াৰো কেইটামান ভাগ আছে জাপানীজ বতা চৰাই। তাৰ ভিতৰত জাম্বো, লেয়াৰ আৰু আপোনাৰ এটা নৰ্মেল থাকে। তো যিটো নৰ্মেল হয় সেইটো আপোনালোকৰ মাংস বা কণী একোৰ কাৰণে উপযোগী নহয়, আৰু ইয়াত পোৱালিবোৰ বহুত উইক হয়। যিটো আমি সচৰাচৰ এতিয়া মাৰ্কেটত চলি আছে এইটো হৈছে আপোনাৰ লেয়াৰ আৰু জম্বোটো মাংসৰ কাৰণে কৰা হয়, আৰু যিটো আপোনাৰ লেয়াৰ ব্ৰীড সেইটো আপোনাৰ কণী আৰু মাংস দুইটাৰ কাৰণে উপযোগী। তো বন্ধুসকল, এইকেইটা হৈছে মোৰ আজি 4দিনীয়া পোৱালি। তো ইহঁতক মই এতিয়া মাছৰ কাৰ্টনতে ৰাখিছোঁ আৰু থাৰ্মষ্টেট কণ্ট্ৰলাৰ এটা লগাই থৈছোঁ, যাতে ইহঁতে হিট কম বা বহুত বেছি পৰিমাণে নাপায়। নন ষ্টপ বাল্বটো জ্বলি থাকিলে ইহঁতৰ হিটটো বেছি হৈ যাব। সেইকাৰণে মই ইয়াতে আপোনালোকে দেখিবলৈ পাব, ইয়াতে থাৰ্মষ্টেট মেচিন এটা লগাই থৈছোঁ, য'ত টেম্পাৰেচাৰ ছেট কৰা আছে 37। একচুৱেলি এইবিলাক যিবিলাক কণ্ট্ৰলাৰ হয়, একচুৱেল যিটো তাপমাত্ৰা সেইটো নেদেখায়। আপোনালোকে দেখি আছে, প্ৰত্যক্ষ কৰিছে চাগে ভিডিঅ'টোত, কেইটামান পোৱালি তথাপিও কোণাত থূপ খাই আছে, মানে সিহঁতৰ ঠাণ্ডা লাগিছে। তো ঠাণ্ডা লাগিলে গম পাব যে ইহঁতে মানে থূপ লাগিলে গম পাব যে ইহঁতে ঠাণ্ডা পাইছে, আৰু কেইটামানে খেলি আছে। আৰু পানীত চাওক আপোনালোকে, পানীৰ পাত্ৰত মই শিল দি থৈছোঁ, কিয়নো ইহঁতক শিল নিদিয়াকৈ পানী দিলে ইহঁত তিতি যোৱাৰ সম্ভাৱনা থাকে। তিতি গ'লে ইহঁতে ইটো সিটোৰ হেঁচা খাই মৃত্যুমুখত পৰে। তো পোৱালি ডাঙৰ কৰোঁতে বহুকেইটা দিশৰ পৰা আপোনালোকে মন কৰিব লাগিব, যে ইহঁতে সঠিক সময়ত খোৱাটো পাইছেনে নাই, বেছি সিহঁতে থকা যিবোৰ ঠাই সেইবিলাক বেছি লেতেৰা হৈছে নেকি, সেইবিলাকৰ প্ৰতি গুৰুত্ব দিব লাগিব। তো এতিয়া মই ইহঁতৰ বস্ত্ৰটো মানে য'ত আছে এইখিনি মই চেঞ্জ কৰি দিম। ইয়াতে দেখা পাইছে আপোনালোকে, ইয়াতে পেপাৰ দিয়া আছে, বেলেগ একো নাই। আৰু ইহঁতৰ মলবিলাকো দেখা পাইছে, চেঞ্জ কৰাই নাই এতিয়ালৈকে, চেঞ্জ কৰি দিম। তো এইবিলাক হৈছে আপোনাৰ 3দিনীয়া পোৱালি। তো মই ডে বাই ডে ৱাইজ ভিডিঅ' বনাম বুলি ভাবিছোঁ, কিন্তু তাৰ বাবে আপোনালোকৰ অলপ সহায়ৰ প্ৰয়োজন হ'ব। সহায় বেলেগ একো নাই, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্টত জনাব, আৰু পাৰিলে আপোনালোকৰ যিকোনো বিজনেছ গ্ৰুপ বা বন্ধু বান্ধৱীৰ সৈতে যিয়ে এইবোৰ কৰিবলৈ ইচ্ছুক তেখেতসকলৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, মানে মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলে গম পায় আচলতে বতা চৰাইৰ কি সাৱধানতা অৱলম্বন কৰিব লাগে, বেমাৰৰ প্ৰতি হওক বা খোৱা লোৱাৰ প্ৰতি হওক, কেনেকৈ ৰাখিব লাগে, কি কথা, গোটেইখিনি যাতে গম পায়। আৰু মই ভাবিছোঁ বন্ধুসকল, যে বতা চৰাইৰ ওপৰত ডে বাই ডে ৱাইজ এটা ভিডিঅ' বনাম, মানে এদিনত সিহঁত কিমান ডাঙৰ হয় বা কোনদিনা কি মেডিচিন দিব লাগে, তেনেকৈ ভিডিঅ' বনাম বুলি ভাবি আছোঁ। আপোনালোকে কি কয়, আপোনালোকে কমেণ্ট বক্সত মোক জনাব,
আৰু বন্ধুসকল প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায়, সকলো ফাৰ্মাৰখিনি। মোৰ ভিডিঅ'ত কোনো এডিটিং নাই বা তেনেকুৱা ভিডিঅ' আৰম্ভ হোৱাৰ আগত কোনো তেনেকুৱা হেৰি দেখা পোৱা নাই আপোনালোকে। মই যি কৰোঁ কেমেৰাৰ সৈতে কৰোঁ আৰু আপোনালোকৰ তাত ডাইৰেক্ট আপলোড কৰোঁ। তো বন্ধুসকল যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলো বন্ধু বান্ধৱৰ সৈতে। তো আজিলৈ ইমানতে এৰিছোঁ। যদি কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা যদি আপোনালোকৰ কিবা জানিব ইচ্ছুক তেনেহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাওক। মই যিমান দূৰ পাৰোঁ আপোনালোকক সহায় কৰিম। অ'কে, জয় আই অসম।